वेलकाम जनाइছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আৰু আজি গৈ আছোঁ এইফালে চাওক ৰেডি হৈ লৈছোঁ আজি গৈ আছোঁ দহাত যিহেতুকে এতিয়া ছিজনটো দহা বিয়াৰ ছিজনেই হয় সেইটো কাৰণে মানে ক'তো যাব পৰা নাই অকল দহা বিয়াই খাই আছোঁ আৰু ঘৰ ওচৰতে একেবাৰে ওচৰতে লাগি আছে সিহঁতৰ দহা আছে মানে ঘৰ ওচৰত চ' সেইটো কাৰণে এতিয়া তাত গৈ আছোঁ লগৰ কেইজনী আহিছে সিহঁতলৈ ৰৈ আছোঁ তাৰপিছত আপোনালোকৰ তাত দেখাই আছোঁ কি হয় কি নহয় কেনেকুৱা কৰা হয় যিমানখিনি পাৰোঁ সিমানখিনি দেখাম মানে কাম বেছি থাকে যে সেইটো কাৰণে কাম কৰোঁতে মানে গোটেইকেইটা ভিডিঅ' কৰা নহয় সেইটো কাৰণে যিমানকেইটা পাৰোঁ সিমানকেইটা দেখাম বাৰু চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব লেটছ গো আৰু সেইফালে চাওক এইকেইজনৰ তিনিটা মানুহৰ দহা কৰিছে মানে এজনটো লগৰে হয় আৰু এইফালে চাওক দহাত মানে মানুহ হয়গৈ নাই এতিয়া মানুহ আহিব হোৱা নাই মানে বনাই আছে বস্তুকেইটা ৰেডি কৰি আছে মদ চাকি আছে এনেকুৱা আৰু কামবোৰ কৰি আছে বৰ্তমান হোৱাগৈ নাই বাৰু আৰু এইফালে চাওক এইফালে চব্জিবোৰ বনাইছে চব্জি আমাৰ বহুত বেছি বনাব লাগে ঘৰত গোটেই গাঁৱৰ মানুহখিনিকে মাতিব লাগে লগতে যিমান মানে পৰিয়ালৰ অলপ নিজৰ সেইকেইটাকো মাতিব লাগে আৰু এইটো চাইডে ৰিচিপশ্যন চলি আছে ৰিচিপশ্যনতো আমি কাম কৰি দিছোঁ আৰু এইফালে চাওক ৰিচিপশ্যনে আমি কৰিছোঁ আৰু লগৰকেইটাই এইটো চাওক এইটো মাংস আৰু এইফালে মই কাম কৰি আছিলোঁ ইয়াৰে মানে অলপ ভিডিঅ'টো মানে লগৰজনী কৰি দিলে তাৰ কাৰণে এইটো ভিডিঅ'টো অলপ দিছোঁ আৰু কাম কৰাটো দেখাই দিছোঁ আপোনালোকক আৰু এইফালে লগৰকেইজনী কৰি আছে চবেই মিলিজুলি আৰু কামবোৰ কৰি আছোঁ আৰু এইফালে আমাৰ এনেকুৱা পিন্ধো দিয়া হয় মানে এইবোৰ বস্তু দিয়া হয় ঘৰৰ পৰা দিয়া হয় মানে মানুহ যোনকেইটা মানুহ মৰিছিলে সিহঁতৰ কাৰণে এইবোৰ দিয়া হয় আৰু এইবোৰ চব দিয়া হয় আৰু চব বস্তুকে দিয়া হয় গাঁৱৰ পৰা ধৰি কম্বল চম্বল এনেকুৱা চৰিয়া চব দিয়া হয় আৰু ইফালে চাওক ইফালে তিনিটা মানুহৰে এটা মানুহৰ চব দিয়া হৈছে যিমানখিনি মানে এটা মানুহৰ প্ৰয়োজন হয় সিমানখিনি বস্তুৱে দিয়ে মানে খাবৰ কাৰণে মানে এনেকুৱা চব বস্তু দিয়া হয় যাৰ পৰা ধৰি বাছ চব দিয়ে আৰু এইফালে চাওক এইফালে আকৌ চব্জি বনাই আছে এয়া চাওক বহুত বেছি চব্জি বনালে আৰু এইফালে আকৌ বনাই আছে বহুত বেছি লাগে যে সেইটো কাৰণে মানে বহুত বেছি বনাই আছে আৰু এইটো চাইডে আমাক মানে যোনকেইটা মানে কাম কৰিব পিছত মানুহক মানে বিলাই দিব লাগে যে সেইটো কাৰণে এইবোৰ খাব দিয়া আৰু আগতীয়াকৈ চ' আমিও বহি আছোঁ আৰু খাবৰ কাৰণে কাৰণ দেখা কাপোৰকেইটাই বেছি এইবোৰ কৰি দিব লাগে আৰু এইফালে চাই এইটো দাল জোবাৰ লগতে বনাই দিয়ে দাল জোবা আৰু গাহৰি মাংসৰ লগত আৰু এইফালে আমাক খাব দি লৈছে আগতীয়াকৈ চ' আৰু এইফালে চাওক এতিয়া আমি বিলাবৰ কাৰণে ৰেডি হৈ আহিছোঁ গামোচা চামোচা লগাই পূৰা ৰেডি হ'লোঁ আৰু এয়া আহি গ'ল ফাইনেলি মানুহবোৰ বহিব লৈছে আৰু চবেই মানুহ বহুত বেছি এইফালে চাওক চবকেইটা মানুহ একেলগে বহে আমাৰ একেলগে বহিব আৰু চবেই বহিলে আৰু এইফালে মানুহবোৰ বিলাই আছে চবেই বিলাব ষ্টাৰ্ট কৰি দিলে আৰু কাৰণ বহুত বেছি মানুহ আপোনালোকে দেখিছেই আৰু এটা দুটা মানুহেতো বিলাইটো খতম কৰিবই নোৱাৰে বহুত বেছি দেৰি হৈ যাব সেইটো কাৰণে এইফালে চাওক চবকেইটাই এতিয়া মিলিজুলি বিলাব আৰু এইফালে এতিয়া ৰাইজক অলপ সেৱা কৰি ল'ব লাগে খোৱাৰ আগতে মানে চবকে সেৱা কৰি ল'ব লাগে চবকে মিলাই মেলি শেষ হোৱাৰ পিছত আৰু চবেই মানে পৰিয়ালৰ মানে আমিও সেৱা কৰিছোঁ চবেই সেৱা কৰি ল'ব লাগে এনেকুৱা সেৱা কৰি মেলি এতিয়া হৈ গ'ল আৰু এইফালে লাষ্টত মানে পিন্ধো বস্তুকেইটা এনেকুৱা দান দিয়া আৰু যোনে মানে এনেকুৱা নাজানো এইটো মই ভালকৈ দেই এইফালে এতিয়া মানুহকেইটা আমাৰ যোনকেইটা পূজাৰী থাকে সিহঁতিহে জানে আৰু এইবোৰ কি কৰিব এতিয়া আহি পাই গ'লোঁ ঘৰত ভাগৰ লাগিলে বহুত বেছি ভাগৰ লাগিলে মানে কি ক'ম আৰু কামত বহুত বেছি বিজি আছিলোঁ যেতিয়া আৰু ভিডিঅ' মানে ইমানকেইটা মানে ভিডিঅ' কৰিব নহ'লেগৈ যিহেতুকে কামত বিজি আছিলোঁ সেইটো কাৰণে মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ চ' যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' বাই বাই এভৰিৱান চি ইউ গুড নাইট বাই বাই